নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্ট কিংডম চেনেলটিলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু আজি আমি আপোনালোকলৈ আগবঢ়াইছোঁ এনে এগৰাকী মেধাৱী মহিলা যিগৰাকীয়ে স্বাধীনতা আন্দোলনত অৰ্থাৎ 1942ৰ গণ আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। এইগৰাকী মহিলা অতি মেধাৱী সম্পন্ন আছিল কাৰণ অসমীয়া সমাজৰ অৰ্থাৎ অসমীয়া মহিলা সমাজৰ এইগৰাকী মহিলাই হৈছে প্ৰথম MSc পাছ মহিলা আৰু যি হৰিজন আন্দোলনৰ প্ৰচাৰৰ বাবে মহাত্মা গান্ধী অসমলৈ আহিছিল এইগৰাকীৰ ঘৰতে আলহী হৈ মহাত্মা গান্ধীয়ে বাস কৰিছিল আৰু হেয়া হৈছে অমল প্ৰভা দাস। স্বাধীনতা সংগ্ৰামী অমল প্ৰভা দাসৰ জন্ম হৈছিল 1911 চনৰ 12 নৱেম্বৰত ডিব্ৰুগড় জিলাৰ টেকেলা নামৰ এখন অখ্যাত গাঁৱত। তেওঁৰ পিতৃ আছিল গান্ধীবাদী নেতা ডাক্তৰ হৰিকৃষ্ণ দাস আৰু মাতৃৰ নাম আছিল হেমপ্ৰভা দাস। 1921 চনত মহাত্মা গান্ধীৰ নেতৃত্বত চলা অসহযোগ আন্দোলনৰ দ্বাৰা অমল প্ৰভা দাসো অতি প্ৰভাৱিত হৈছিল কাৰণ অমল প্ৰভা দাস এটি দেশহিতৈষী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁ সৰুতেই যঁতৰত সূতা কাটিবলৈ আৰু খাদী কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিছিল। অমল প্ৰভা দাস সৰুৰে পৰা অতি মেধাৱী সম্পন্ন এগৰাকী ছোৱালী আছিল। প্ৰাথমিক শিক্ষাৰ অন্তত তেওঁ ডিব্ৰুগড় মডেল বালিকা হাইস্কুলত নামভৰ্তি কৰিছিল। 1927 চনত তেওঁ সেই বিদ্যালয়ৰ পৰা অতি পাৰদৰ্শিতাৰে অংক আৰু ভূগোল বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ কলিকতাৰ বেথুন কলেজৰ পৰা 1921 চনত ISC আৰু 1933 চনত কলিকতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা ডিষ্টিংশ্যনসহ BSc ডিগ্ৰী লাভ কৰিছিল। তেওঁ অৱশ্যে প্ৰথমতে BSc পঢ়িবলৈ বেনাৰসলৈ গৈছিল, কিন্তু তাৰ জলবায়ু তেওঁৰ বাবে প্ৰতিকূল হোৱাত তেওঁ তাৰ পৰা ঘূৰি আহি কলিকতাত BSc পঢ়িছিল। BSc পাছ কৰাৰ 2 বছৰৰ পিছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা 1935 চনত ব্যৱহাৰিক ৰাসায়ন বিজ্ঞানত সুখ্যাতিৰে MSc পাছ কৰে। অমল প্ৰভা দাসেই হ'ল MSc পাছ কৰা প্ৰথম অসমীয়া মহিলা। 1934 চনত হৰিজন আন্দোলনৰ প্ৰচাৰৰ বাবে অহা মহাত্মা গান্ধী অমল প্ৰভা দাসৰ ঘৰতেই আলহী হৈ আছিল। সেই সুযোগতে তেওঁৰ গান্ধীৰ নিকট সান্নিধ্য লাভ কৰিছিল। মাক দেউতাকৰ লগতে মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ প্ৰতি অমল প্ৰভাও মুগ্ধ হৈ পৰিছিল। মহাত্মা গান্ধীৰ স্বৰাজ আন্দোলনৰ কাৰ্যসূচীয়েও অমল প্ৰভাক আকৰ্ষিত কৰিছিল। 1941 চনত মহাত্মা গান্ধীয়ে ধনজনেৰে ব্ৰিটিছক সহায় নকৰিবা বাণীৰে সত্যাগ্ৰহ কাৰ্যসূচী আৰম্ভ কৰিছিল। অসম প্ৰদেশ মহিলা সমিতিৰ যুটীয়া সম্পাদিকা হিচাপে অমল প্ৰভাই গাঁওসমূহলৈ গৈ আন্দোলনৰ বাণী প্ৰচাৰ কৰিছিল। 1941 চনৰ মাৰ্চ মাহত অমল প্ৰভাই বাইহাটা চাৰিআলিৰ এখন সভাত ভাষণ দি ঘূৰি অহাৰ পিছত পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ব্ৰিটিছ চৰকাৰে তেওঁক যোৰহাটৰ কাৰাগাৰত ৰাখিছিল। প্ৰায় 1.5 মাহৰ পিছত তেওঁ মুক্তি লাভ কৰিছিল। 1943 চনত তেওঁ দ্বিতীয়বাৰ কাৰাৰুদ্ধ হৈছিল। দ্বিতীয়বাৰ তেওঁ প্ৰায় 1.5 বছৰ ধৰি
জেলত কটাব লগা হৈছিল। দ্বিতীয়বাৰ তেওঁ পুষ্পলতা দাসৰ সৈতে একেলগে গুৱাহাটীৰ জেলত আছিল। 1946 চনৰ 22 ফেব্ৰুৱাৰীত কস্তুৰবা গান্ধীৰ মৃত্যু হৈছিল। তেওঁৰ স্মৃতি ৰক্ষাৰ বাবে অমলপ্ৰভাই আগভাগ লৈছিল। অমলপ্ৰভা দাসৰ দেউতাক ডাক্তৰ হৰিকৃষ্ণ দাসে দান কৰা ঘৰ মাটিত কস্তুৰবা গ্ৰাম সেৱিকা বিদ্যালয়ৰ কাম অমলপ্ৰভাই আৰম্ভ কৰিছিল। 1946 চনৰ 9 জানুৱাৰীত মহাত্মা গান্ধীয়ে এই বিদ্যালয় আৰম্ভ কৰে। 1948 চনত গোপীনাথ বৰদলৈৰ নিৰ্দেশত অমলপ্ৰভা দাস অসম বুনিয়াদী শিক্ষা ব্যৱস্থাৰ প্ৰথমগৰাকী উপদেষ্টা হৈছিল। 1952 চনত অমলপ্ৰভাই অসমত সৰ্বোদয় আন্দোলনৰ গুৰি ধৰিছিল। 1952 চনত সেই উদ্দেশ্যে অমলপ্ৰভাই ভূদান অভিযান পদযাত্ৰা আৰম্ভ কৰে। 1955 চনত ভাৰত চৰকাৰে অমলপ্ৰভা দাসক পদ্মবিভূষণ সন্মান প্ৰদান কৰিছিল। তেওঁ এই সন্মান ল'বলৈ অস্বীকাৰ কৰি তেতিয়াৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুলৈ এখন পত্ৰত এইদৰে লিখে, মই সমাজৰ বাবে যিকণ সেৱা আগবঢ়াইছোঁ তাক স্বীকৃতি দিয়াৰ বাবে অন্তৰেৰে কৃতজ্ঞতা জনাওঁ, কিন্তু মই উপাধি ল'বলৈ অস্বীকাৰ কৰিছোঁ, কাৰণ ইয়ে মোৰ মনত অহংভাৱ আনি দিব বুলি শংকা কৰি এই উপাধি মই অস্বীকাৰ কৰিলোঁ। মোক অনুগ্ৰহ কৰি মাৰ্জনা কৰে যেন। তেওঁৰ এই পত্ৰই তেওঁ যে এজন প্ৰকৃত মানৱসেৱী তাৰ পৰিচয় দাঙি ধৰে। 1963 চনত অমলপ্ৰভাই অসমত তুফান গ্ৰামদান যাত্ৰা চলায়। 1964 চনত স্থাপন হোৱা নাগালেণ্ড শান্তি মিছনৰ তেওঁ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। 1978 চনৰ জানুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত তৃতীয় অখিল ভাৰত মহিলা সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী আছিল অমলপ্ৰভা দাস। 1981 চনত অমলপ্ৰভা দাসক যমুনালাল বাজাজ বঁটা প্ৰদান কৰা হৈছিল। আজীৱন গান্ধীবাদী আদৰ্শত বিশ্বাসী মহীয়সী জননেত্ৰী অমলপ্ৰভা দাসৰ 1994 চনৰ 30 ডিচেম্বৰত জীৱন নাটৰ সামৰণি পৰে। বন্ধু বান্ধৱীসকল, এয়াই আছিল অমলপ্ৰভা দাসৰ এক চমু জীৱন কাহিনী। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকলৈ পুনৰ এক নতুন ভিডিঅ' এটি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সকলোৰে কুশলময় কামনা কৰি আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল।